নমস্কাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই ঘৰৰ গৰু ৰাখিয়ে ঘৰতে কেনেকৈ মই পনীৰ বনাওঁ তাকে আপোনালোকক আজি ভিডিঅ'টোত দেখাম। বলক। গাখীৰখিনি দেখিছেনে? গাখীৰখিনি এনেকৈ গৰম কৰি লওঁ। গাখীৰখিনি গৰম কৰি লোৱাৰ পাছত এইখিনি খৰ উঠিবলৈ নিদিওঁ আৰু এনেকৈ হিলাই থাকোঁ উতল আহক। এয়া গাখীৰখিনি উতল আহিলে ধুনীয়াকৈ গাখীৰখিনি উতল আহিলে এতিয়া অলপ দেৰি ঠাণ্ডা হ'বৰ কাৰণে ৰাখি থৈ দিম। পিছত পাইছোঁ গাখীৰখিনি আঙুলি দিব পৰাকৈ ঠাণ্ডা হোৱালে। এতিয়া মই ভিনেগাৰ লৈছোঁ, চুপাৰ ভিনেগাৰ। ইয়াৰ সলনি আপোনালোকে নেমু চেপি তাৰ ৰসটোও ল'ব পাৰে, 2-3 চামুচ। এফাল নেমু লাগিবই, এফাল নেমু হ'লেও চলি যাব কাম। এতিয়া আপোনালোকে চাই থাকক মই পনীৰ কেনেকৈ বনাওঁ। এয়া এচামুচ ভিনেগাৰ দিলোঁ। দিলে একে চাইডৰে আপোনালোকে এনেকৈ গাখীৰখিনি লৰাই থাকক। আৰু অলপ দিব লাগিব। জুই লগাইছেনে নাই কৈ দিয়া? জুইটো নুমাই ল'লোঁ, ঠাণ্ডা কৰি লৈছোঁ। তাৰপিছতে অলপ গাখীৰখিনি ঠাণ্ডা হোৱাৰ পিছত ভিনেগাৰ ঢালি আপোনালোকে এনেকৈ ভৰি কাটাৰ দৰে এনেকৈ লৰাই থাকিব লাগিব। কিন্তু লাহে 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 গাখীৰটো ফাটিবলৈ, গাখীৰখিনি ফাটি দেখিছেনে কিদৰে চানা ওলাই আহিছে। এইটো একেটা ডাইৰেকশ্যনতে ঘূৰাই থাকিব আপোনালোকে লাহে লাহে চানাখিনি। দেখিছে কেনেকৈ চানাটো ওলাইছে গাখীৰৰ পৰা। এয়া মোৰ হৈয়ে গ'ল আৰু হৈয়ে গ'ল ধুনীয়াকৈ। এতিয়া আপোনালোকে মোৰ এনেকৈ লোৱাৰ দৰে এখন পৰিষ্কাৰ কটনৰ কাপোৰ, মই গামোচাখনেই লৈছোঁ, এইখনকে সদায় পনীৰ বনাবলৈ ব্যৱহাৰ কৰোঁ। এতিয়া এনেকৈ বল এটাতে গামোচাখন বহাই দিছোঁ। এতিয়া এয়া গাখীৰখিনি যিখিনি চানা সৈতে ওলালে এয়া এনেকৈ কৰি ল'ব। এনেকৈ কৰি ধুনীয়াকৈ টানকৈ চেপি দিব। দিলোঁ ঠাণ্ডা পানী অকণ দি ল'ব, বেছি গৰম পাই থাকিলে ঠাণ্ডা পানী অকণ দি ল'ব। পানীটো পূৰা এনেকৈ টুকিব লাগিব। এয়া এনেকৈ 2খন প্লেট ল'লে হ'ব। মই প্লেট নাই পাই এইখনকৈ লৈছোঁ বাৰু। থালি এখনত এনেকৈ কৰি এইখিনি মেলি এতিয়া ধুনীয়াকৈ এনেকৈ হেঁচা এটা দি ওপৰত কিবা এটা তুলি থ'ব লাগে। ইয়াত 2 ঘণ্টামানৰ কাৰণে, 2 ঘণ্টা 1.5 ঘণ্টাৰ ভিতৰতে হয়। এনেকৈ হেঁচা দি পেলাই মই পটা গুটিটোকে তুলি থৈছোঁ বাৰু, ৰাখি থ'ব লাগিব। তাৰপিছত দেখাম কি হ'ব। আৰু এই যিখিনি পানী থাকি গ'ল, এই পানীখিনি আপোনালোকে ফ্ৰিজত থৈ দিলে পিছত আকৌ পনীৰ বনাবলৈ কামত আহিব। 2 ঘণ্টাৰ পিছত এয়া দেখিছেনে কি ধুনীয়া চফ্ট পনীৰ ঘৰতে তৈয়াৰ হৈ গ'ল। নিট দি পেলাই ফ্ৰিজত থৈ দিব পাৰে পনীৰ টুকুৰা, কেইবাদিনলৈ খাব পাৰিব। কিমান ধুনীয়া চফ্ট
পনীৰ হৈ গ'ল।